নমস্কাৰ আদৰৰ দৰ্শক কংকনা মহান লাইফষ্টাইলৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে আৰু হয় আমিও ভালেই আছোঁ। আৰু এয়া পুৱাই পুৱাই মই আজি শিৱসাগৰৰ পৰা আহি যোৰহাটত উপস্থিত হৈছোঁহি। যোৰহাটত থকা ৰয়েল পাৰ্ক হোটেলত এটি অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যেৰে। কি অনুষ্ঠানত ভাগ ল'বলৈ আহিছোঁ আপোনালোকে নিশ্চয় দেখিয়ে গম পাইছেই নহয় জানো? হয়, ৰেইকি ৰূপাঞ্জলি ক্লিনিকৰ দ্বাৰা আয়োজন কৰা ৰেইকি গ্ৰেণ্ড এটুইনমেণ্ট ডেত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে। আৰু এইটো RRC অৰ্থাৎ ৰূপাঞ্জলি ৰেইকি ক্লিনিকৰ এটা বছৰেকীয়া বৃহৎ অনুষ্ঠান। আৰু আহিয়ে পোনে পোনে সোমাই গ'লোঁ অতিথিশালালৈ। আৰু সোমাই যাওঁতে আমাক ৰেইকি মাধ্যমৰ যিসকল সদস্য আছিলে, স্বেচ্ছাসেৱক আছিলে, তেওঁলোকে আমাক খুব ধুনীয়াকৈ ৱেলকাম কৰিলে। আৰু ইয়াৰ পিছতে খাই ল'লোঁ একাপ কফি আৰু কেইটামান পকোৰা। আৰু লগ পাই গ'লোঁ মোৰ সহকৰ্মী চিত্ৰলেখাক। আৰু তেনেতে মাত দিলেহি মোৰ মাহীৰ ছোৱালী তাইকো বহু দিনৰ মূৰত লগ পালোঁ দেই। আৰু এয়া দেখিছেনে? আৰু কিছু সময়ৰ পিছতেই ৰেইকিৰ মাধ্যমসমূহে কেনেকৈ আহি ইয়াত ভিৰ কৰিলেহি। আৰু হঠাৎ লগ পাই গ'লোঁ বাহনা মহাবিদ্যালয়ৰ ৰঞ্জিত পেগুক। আৰু লগ পালোঁ সুদূৰ গুৱাহাটীৰ পৰা অহা অৰ্পণা বৈশ্যক। অৰ্পণা কিন্তু এগৰাকী খুব ভাল ৰেইকিৰ হিলাৰ দেই। কিবা বিপদত আপোনালোকে তেওঁৰ সহায় ল'ব পাৰে। আৰু দেখিছেনে এয়া এটুইনমেণ্ট ডেত অংশগ্ৰহণ কৰিবৰ কাৰণে কেনেকৈ তেওঁৰ সদস্যসকলে ভিৰ কৰিছেহি। আৰু লাহেকৈ এটুইনমেণ্টৰ কাৰ্যসূচীবিলাক আৰম্ভ হৈ গ'ল। এই পবিত্ৰ হলটোলৈ সোমাই গ'লোঁ। আৰু সোমাই যোৱাৰ লগে লগে মনটো কিবা এক অবুজ শিহৰণে আগুৰি ধৰিলে। আৰু হয়, মনটো সঁচাকৈ কিবা এটা যেন পজিটিভ ফিল আহি গ'ল। আমি সকলোৱে ভিতৰত সোমাই গৈ পেলাই একেলগে মেডিটেশ্যন কৰিলোঁ। আৰু গুৰুমায়ে আমাক তেওঁৰ আশীৰ্বাদ প্ৰদান কৰিলে। আৰু লগতে যাৱতীয় যিবিলাক নিয়ম আছিলে সেইবিলাকো তেওঁ কৰি গ'ল। মনটো সঁচাকৈ খুব ভাল লাগিলে। এয়া দেখিছেনে ডক্টৰ ৰূপাঞ্জলি সতনামী, তেওঁৱে আমাৰ গুৰুমা অৰ্থাৎ আমাৰ ৰেইকিৰ গ্ৰেণ্ড মাষ্টাৰ তেখেত। আৰু কিমান ধুনীয়াকৈ তেওঁ এই অনুষ্ঠানটোৰ আয়োজন কৰিছিল আপুনি দেখিলেহে অনুমান কৰিব পাৰিব। আৰু তেওঁ নিজেই গোটেই কাৰ্যসূচীবিলাক সম্পন্ন কৰিছে। চাওকচোন কিমান যে ভাল লাগি গ'ল, মনটো কিবা এটা পবিত্ৰ লাগি যায় জানেনে। আৰু ইয়াৰ পিছতে মই লাহেকৈ যাত্ৰা কৰিলোঁ। ইতিমধ্যে ভোকো লাগিছিলেই, গতিকে মই ডাইনিং হললৈ বুলি যাত্ৰা কৰিলোঁ। আৰু ডাইনিং হলটো খুব ধুনীয়াকৈ সজাই থোৱা আছিলে। বহুতো সদস্যই একেলগে বহি পেলাই খাব পাৰে। আৰু ইয়াতো সদস্যসকলে কিন্তু খুব পৰিপাটিকৈ শৃংখলিতভাৱেই তেওঁলোকে খোৱাৰ ব্যৱস্থা কৰি দিছিলে দেই। আৰু সেইদিনাৰ অৱশ্যে খাদ্যও আছিলে যথেষ্ট সুস্বাদু। আৰু খাদ্য গ্ৰহণ কৰাৰ পিছত অকণমান অতিথিশালাত বহিলোঁ। আৰু ইতিমধ্যেই সময়ো যথেষ্ট হৈছিলে, সেয়ে সিদ্ধান্ত ল'লোঁ যে ঘৰলৈ যাওঁগৈ বুলি। আৰু মই অৱশ্যে এই অনুষ্ঠানটোলৈ কাৰ লগত গৈছোঁ আপোনালোকক জনাবলৈ পাহৰিছোৱেই। জ্যোতিশ্ৰী, তাই মোৰ খুৰাৰ ছোৱালী হয়, তাইৰ লগতে মই গৈছিলোঁ। আৰু আহি থাকোঁতে আমি সিদ্ধান্ত ল'লোঁ যে একাপকৈ চাহ খাওঁ। আৰু সেয়ে চিধাই সোমাই পৰিলোঁ ফুড ভিলাত। বিভিন্ন মিঠাইবিলাক দেখিছেনে কিমান ধুনীয়াকৈ সজাই থোৱা আছে। ইয়াৰে কেইটামান মিঠাই ঘৰলৈ ল'লোঁ আৰু আমি খাবলৈও বুলি ল'লোঁ। চাহ ল'লোঁ আৰু লগতে ল'লোঁ আমি ৰসগোল্লা আৰু লগতে ল'লোঁ কেইটামান কাজু বৰফি। আৰু চাহ খাই পেলাই বেলি লহিওৱাৰ পৰত অৰ্থাৎ ৰান্ধনি বেলিৰ লগে লগে আমিও আহি ঘৰ পালোঁহি। আমাৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু আন এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ পুনৰ আহি আছোঁ। তেতিয়ালৈকে আপোনালোক ভালে থাকক। আজিলৈ আহিছোঁ, বাই বাই।